हेलो फ्रेंड्स আপোনালোকৰ ভালনে মই আয়ুষ আপোনালোকে চাই আছে ডেকা ক্ৰিয়েচন অসমৰ জনপ্ৰিয় ধাৰাবাহিক শকুন্তলাত অভিনয় কৰা মায়া কোন হয় মায়াৰ প্ৰকৃত নাম কি ঘৰ ক'ত সকলোখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে কম গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো হক মায়াৰ প্ৰকৃত নাম হৈছে বৰষা ভট্টাচাৰ্যী তেওঁ 27 অক্টোবৰ তাৰিখে নলবাৰীত জন্মগ্ৰহণ কৰিছিল বৰ্তমান এতিয়া গুৱাহাটীত থাকে বৰষা ভট্টাচাৰ্যীৰ পৰিয়ালত মুঠ 4জন সদস্য আছে বৰষাৰ লগতে মাক দেউতাক আৰু ককায়েক আছে और बरखार এটা মৰমৰ মেগী নামৰ কুকুৰ এটা আছে বৰখাই অংকুৰ সেমিনাৰী স্কুলৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈছিল আৰু শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা এইচএছ কমপ্লিট কৰিছে তাৰ পিছত হিষ্ট্ৰীত মেজৰ লৈ হেনৰি গাৰ্লছ কলেজৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তাৰ পিছত মুম্বাইৰ পৰা হিষ্ট্ৰীত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে বৰখাই সৰুৰে পৰা অভিনয় কৰি বহুত ভাল পাইছিল তেওঁ সৰু থাকোতে অসমীয়া জনপ্ৰিয় ছবি বিধাতা আৰু কন্যাদানত অভিনয় কৰিছিল और बरखाई अभिनय करा प्रथमखन धारावाहिक হৈছে শকুন্তলা बरखार हबी হৈছে ডেন্স बरखा भट्टाचार्যৰ প্ৰিয় ব্যক্তি হৈছে মাক আৰু দেউতাক बरखार बर्तमान प्रेমৰ কথা কবলৈ গলে बरखा बर्तमान কাৰোৰ লগত প্ৰেমৰ সম্পৰ্ক নাই আৰু बरखार बर्तमान হাইট হৈছে 5 ফুট 3 ইঞ্চি আৰু ওয়েট হৈছে 50 কেজি আপোনালোকে बरखार অভিনয় চাই কেনেকুৱা পায় আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।